নমস্কাৰ সকলোকে বহুত দিনৰ মই এটা লং ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব মই অলপ দিনৰ আগতে কলীয়াগোসাঁই থান যোৱাৰ এটা লং ভিডিঅ' দিছিলোঁ তাতে মই কৈছিলোঁ যে ফাকুৱাত ইয়াত মেলা হয় আপোনালোক সকলোকে মই তেতিয়া এটা লং ভিডিঅ' দিম তো আজি তালৈকে যাব ওলাইছোঁ এনেতো মেলা চাবৰ কাৰণে আবেলিৰ পৰা মানুহবোৰ যায় আৰু কিন্তু খৰাই দিব যেহেতু গুটিহঁতৰ সেইকাৰণে সিহঁতৰ লগতে যাম ৰাতিপুৱাই ওলাইছোঁ এয়া যাবলৈ তো আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব মই গোটেইখিনি দেখাম আৰু তেজপুৰৰ ভিতৰতে তাতে বহুত মানে তেজপুৰৰ ভিতৰত সেইখন মেলাই বহুত ডাঙৰ মেলা হয় প্ৰত্যেক বছৰে ফাকুৱাৰ পৰাই আৰম্ভ হয় এইবাৰ 5 দিন হ'ব বুলি শুনিছোঁ বাৰু তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই গোটেইখিনি দেখাম আপোনালোকক বহুত ডাঙৰ মেলা হয় আপোনালোকে চাই ভাল পাব আৰু মানে তাত সৰু পোৱালি হ'লেতো হেৰাই যাব মানে ইমান ভিৰ হয় সন্ধিয়া যাবলৈ মানে ভয়ে লাগে বহুত ভিৰ হয় আৰু এতিয়া দিনত ৰাতিপুৱা অকণমান মানুহ ইমান বেছি নাথাকে বাৰু যিহেতু শৰাই দিম সেইকাৰণে আমি ৰাতিপুৱাই ওলাইছোঁ তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা থাকিলে এয়া মই ৰাতিপুৱাই ওলাই মেলি লৈ একদম ভিডিঅ' কৰিছোঁ বৰষুণ দি আছে অকণ আকৌ এবাৰ এৰিছে এবাৰ দিছে বতৰটো ইমান বেছি ভাল নহয় সেইকাৰণে মই ওলাই মেলি লৈ ভিডিঅ'টো কৰিছোঁ এতিয়া গুটিহঁতৰ ঘৰলৈ যাওঁ সিহঁতৰ ওলাই হৈ গ'ল তাৰপিছত আপোনালোকক গৈ পাই ভিডিঅ' কৰিম দেখাম আপোনালোকক সকলোখিনি তো চাই থাকক ভিডিঅ'টো পৰা আপোনালোক সকলোলৈকে পলমকৈ হ'লেও হোলীৰ বহুত বেছি শুভেচ্ছা থাকিলে সকলোৰে জীৱনবোৰ যেন হোলীৰ ৰঙেৰে ৰঙীন হৈ পৰক তাৰে কামনা কৰিছোঁ তাত গৈ পেলাই মই এনেকৈ কথা কৈ ভিডিঅ' মানে বনাব সুবিধা নাপাবও পাৰোঁ আপোনালোকক ভিডিঅ' কৰি দিম এনেকৈ চাই ল'ব আৰু মই মানে এনেকৈ কৈ পেলাই বনাব নোৱাৰিব পাৰোঁ কাৰণ মানুহ থাকে ইমান ভালো নালাগে ন সেইকাৰণে মই ভিডিঅ' কৰি দিম তাতে আপোনালোকে চাই ল'ব এতিয়া যেনেকৈ মই কৈ পেলাই ভিডিঅ'টো কৰি আছোঁ তেনেকৈ তাত নোৱাৰিব পাৰোঁ ন সেইকাৰণে আগতেই কৈ লৈছোঁ আপোনালোকক নহ'লে ভইচ অভাৰ কৰি দিম তো আপোনালোকে ভিডিঅ'টো চাব বুলি আশা থাকিলে আৰু যিসকলে বেয়া পাই স্কিপ কৰিব পাৰে কোনো কথা নাই আৰু যিসকলে আগ্ৰহী তেওঁলোকে চাব পাৰে তেজপুৰৰ সকলেতো জানেই সকলো আহেই চাবলৈ আৰু যিসকল আমাৰ তেজপুৰৰ তেওঁলোকে ভাল পাব বাৰু তো এতিয়া মই গুটিহঁতৰ ঘৰলৈ যাওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ এইফালে আমি গৈ পাই গ'লোগে আৰু তাতে ভাগৱত পাঠ হৈ আছিলে ৰাতিপুৱাৰ পৰাই যোৱাকালিৰ পৰা হৈ আছে আজি সামৰিব আৰু গৈ প্ৰসাদৰ মানে শৰাই যোগাৰ দিলে তাতে অৰিহণা এভাগো দিব লাগে আৰু এইফালে হৈছে ৰান্ধনী ঘৰ ইয়াতে সকলোৰে কাৰণে খাবলৈ খিচিৰি ভাজি এইবিলাকৰ যোগাৰ কৰি আছে কাটি আছে চব্জিবোৰ ধুনীয়াকৈ তাৰপিছতে বনাব আৰু দেখাই দিছোঁ আপোনালোকক তাৰপিছতে আমি আহিলোঁ চাকি ধূপ জ্বলাবৰ কাৰণে আৰু তাতে কৈ ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ মানুহ বহুত আছে হুলস্থুল বেছি যিহেতু ভাগৱত পঢ়ি আছিলে ভাগৱত পঢ়াৰ শব্দবোৰ পূৰা আহি আছিলে মাইকত যিহেতু লগাই দিছে সেইকাৰণে মই অকণমান ভইচ অভাৰকৈ কৰি দিছোঁ পাছৰখিনি আপোনালোকে ভইচ অভাৰ নকৰিলেও চাই ল'ব বুজিটো পাবই আৰু বস্তুবোৰ দেখিলে
এয়া আমি চাকি ধূপ জ্বলাই অকণমান ঘূৰিবলৈ আহিলোঁ। ভাবিলোঁ আপোনালোকৰ কাৰণেও ভিডিঅ' কেইটামান কৰি লওঁ, যিহেতু লং ভিডিঅ'টো দিম বুলি কৈছোঁৱে। আৰু আমি যিহেতু আগবেলাই গৈছিলোঁ, মানে 10টা 10:30 মানত আমি ঘৰৰ পৰা ওলাই গৈছিলোঁ। ঘৰৰ পৰা বেছি দূৰ নহয়, লগতেই পালোঁগৈ। 5 মিনিটমান লাগে আৰু 5-10 মিনিটমান। আৰু এইফালে ইমান বেছি দোকানবোৰ খোলা নাছিলে আৰু আবেলিকৈ দোকানবোৰ বেছিকৈ খোলে। আৰু এয়া অকণ ভিডিঅ' কৰি আপোনালোকক দেখাই দিছোঁ। এইফালে কিছুমান দোকান এতিয়ালৈকে খোলাই নাই। আৰু এইফালে এয়া মানে যি লাগে কাপোৰ, বাচন আৰু এইবিলাক গহনা পাতি যি লাগে আৰু চব বস্তু আছে। বহুত বেছি ডাঙৰ হয়, মানে সন্ধিয়া বহুত ভিৰ হয়। এতিয়াতো ইমান মানুহ নাই বাৰু, এতিয়া শৰাই দিব অহাবোৰেই ঘূৰি আছে। আৰু সন্ধিয়ালৈ মানে ইয়াত ঘূৰিবৰ কাৰণে ভয় লাগে অকলে। আৰু এইফালে দেখিছেনে মাটিৰ বাচনখিনি ইমান বেছি ধুনীয়া। আৰু এইফালে কাপ কিবা কিবি বহুত মানে ভাল লাগে গৈ পেলাই। আৰু মানে বস্তুবোৰ নিকিনিলেও কিবা এটা দেখিয়ে ভাল লাগে চাই। আৰু এইফালে চকৰি এয়াও বন্ধ কৰি থৈছে, এতিয়ালৈকে খোলা নাই যিহেতু মানুহ নাই। আৰু এইফালে ছাইডৰ দোকানবোৰো এতিয়ালৈকে খোলাই নাই, দেখিছেনে তিৰপাল দি ঢাকি থৈ দিয়া আছে। তাকে ভিডিঅ' কৰি আনিছোঁ। আৰু সন্ধিয়া যোৱা হয় আপোনালোকক মানুহৰ ভিৰটো দেখাব পাৰিলোঁ হয়, কিন্তু আমি যিহেতু আগবেলাই গ'লোঁ সেইকাৰণে মানে এনেকৈয়ে দেখাইছোঁ। আৰু আপোনালোকে চাই লওক ভিডিঅ'টো শেষৰলৈকে, গম পাব। এইফালে লাইনটো গোটেই মিঠাই দোকান, এইটো লাইনত মানে চব ভাগ হৈ আছে। মিঠাই লাইনত মিঠাই দোকান, তাৰপিছতে খেলা বস্তুৰ লাইনত খেলা বস্তু, এইফালে মণিৰ দোকানত গোটেই গহনা পাতি, মানে এটা লাইনত। আৰু কাপোৰৰ দোকানৰ লাইনটো বেলেগেই তেনেকুৱা। আৰু তাকে অকণ ভিডিঅ' কৰি আনিছোঁ, আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ। আৰু এইফালে আমি চাহ খাবৰ কাৰণে এইখন দোকানতে সোমাইছিলোঁ, চাহ খালোঁ। আৰু চাই থাকক ভিডিঅ'টো এতিয়া। বহুত দুখৰ খবৰ, সেইকাৰণে 50 টকা চেণ্ডেল কিনিছোঁ, কিনি পেলাই এটা পিন্ধি লৈছোঁ। আৰু আপোনালোকক যদি লাগে 50 টকা চেণ্ডেল লৈ আহি যাওক আমাৰ মেলা চাবৰ কাৰণে, আৰু 50 টকা চেণ্ডেল কিনি লৈ যাওক। ঘৰ আছে তাত শাৰী পাতিকৈ বহিবৰ কাৰণে আমি আপোনালোকক সেৱা জনাইছোঁ। বিশেষকৈ ঘোষণা, অলপ আগতে আমি এটা মোবাইল ফোন আমাক খাই লওঁ, আমি ওলাইছোঁ দে, ওলাই চাওঁ খালি গাড়ী খোৱাৰ ইন্তজাৰত বহি আছোঁ।